এই ভিডিঅ'টো মই যেতিয়া বাহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়াই এইখিনি ভিডিঅ' কৰি থোৱা হয় যিহেতু মই টাইম পোৱা নাছিলোঁ আৰু বিহু আহি গৈছিলে সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ আজি ভাবিলোঁ ক্লিপছবিলাক আছে যেতিয়া ভিডিঅ'টো আপলোড দিওঁ আৰু আমি বাহঁতৰ ঘৰলৈ যোৱা উদ্দেশ্যটোৱে হৈছিলে মাইনাজনী যে দেখালোঁ তাই অন্নপ্ৰাশন আছিলে আৰু আমাক জোৰ কৰি মাতিছিলে সেইকাৰণে আমি গৈছিলোঁ আৰু এইফালে এয়া দুপৰীয়া টাইমত মই এবাৰ আহিছিলোঁ আৰু এয়া পানী তুলি আহিছেগৈ মানে ইয়াতে অকণমান নিয়মটো বেলেগ আৰু পানী তুলি অহাৰ পিছত আমিও গ'লোঁ অকণমান মাইনাজনীক চাম বুলি আৰু এইফালে খোৱা জেগাবিলাক ঠিক ঠাক কৰি আছিলে যিহেতু অন্নপ্ৰাশন ৰাতিহে পৰাই ষ্টাৰ্ট হয় ইয়াত আৰু মাইনাজনীক এয়া নিয়ম কৰি আছে আৰু মোমাইকে এইফালে তাইক খুৱাই দিছে যিহেতু আজিৰ পৰা তাই চব খাব পাৰিব আৰু তাই মানুহখিনি দেখি অকণমান অশান্তিও কৰিছিলে আৰু সন্ধিয়া আমি ধুনীয়াকৈ ওলাই কৰি গ'লোৱেই মই কৈছোঁৱেই নহয় ইয়াতে ৰাতিহে হয় অন্নপ্ৰাশনটো আৰু আমি আহি অকণমান বহিলোঁ আৰু ইয়াতে মানে অন্নপ্ৰাশন বুলি ক'লে নিৰামিষেই খুৱাই মাছ মাংস নচলে চবতে বেলেগ বেলেগকৈ হয় আৰু আমাৰ দেহায়ে অকণমান ডেক বজাই থকাৰ কাৰণে নাচিও দিলে